নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসম মনোজ ইউটিউব চেনেলটোলৈ। বন্ধু-বান্ধৱীসকল, আজি আমি কথা পাতিম হোৱাটছআপত অফলাইন চেট কেনেকৈ কৰিব পাৰি। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব, আপোনাৰ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব, আৰু আমাৰ চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। চ' ফ্ৰেণ্ডছ, বেছি দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Welcome into Scienta World. We are anonymous. We are a legion. বন্ধু-বান্ধৱীসকল, আপোনালোকে পোনপ্ৰথমে গুগল প্লে ষ্ট'ৰটো অ'পেন কৰিব আৰু চাৰ্চ বাৰত চাৰ্চ কৰিব অফলাইন চেট ফৰ হোৱাটছআপ। আপোনালোকে এইটো এপ্লিকেশ্যন ইনষ্টল কৰি ল'ব আৰু অ'পেন কৰি ল'ব। অ'পেন কৰি দিয়াৰ লগে লগে আপোনালোকৰ এই এপ্লিকেশ্যনটো পাৰ্মিশ্যনবোৰ এলাউ কৰি দিব লাগিব। বন্ধু-বান্ধৱীসকল, তাৰপিছত পাৰ্মিশ্যনবোৰ এলাউ কৰি দিয়াৰ পিছতেই আপোনালোকে অফলাইন চেট ন' লাষ্ট চিনত আপোনালোকে ক্লিক কৰিব আৰু আপোনালোকে ইয়াত SMS কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, আপোনালোকে ডাইৰেক্ট সেইটো হোৱাটছআপত নাযাব। আপোনালোকে যদি বিচাৰে আপোনালোকৰ অনলাইন অহা হাইট থাকক, আপোনালোকৰ লাষ্ট চিন কোনেও চাব নোৱাৰে, আপোনালোকে যদি ব্লুটুথবোৰ আপোনালোকে বেলেগৰ SMS আহিলে যদি আপোনালোকে চায়, তেতিয়াহ'লে যদি ব্লুটুথটো আপোনালোকে যদি দেখুৱাব নিবিচাৰে তেতিয়াহ'লে আপোনালোকে সেইটো হোৱাটছআপত আপোনালোকে নাযাব। এই এপ্লিকেশ্যনটো ভিতৰতে আপোনালোকে ইয়াত চাব পাৰিব। আপোনালোকে যদি চায় তেনেহ'লে আপোনালোকৰ ভিক্টিমৰ আপোনালোকে লাষ্ট আপোনালোকে SMS চাইছে নে নাই আপোনালোকৰ ব্লুটিক বগেৰা এইবিলাক আপোনালোকে তেখেতে আপোনালোকৰ দেখা পোৱা নাযাব। চ' ফ্ৰেণ্ডছ, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব, আপোনাৰ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব, আৰু আমাৰ চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। চ' ফ্ৰেণ্ডছ, আকৌ আমি পুনৰ লগ পাম আমাৰ আন এটা ভিডিঅ'লৈকে। তেতিয়ালৈকে জয় আই অসম।